আজি আমি লিপিৰ ক্ৰমবিকাশ সম্পৰ্কে আলোচনা কৰিম। উত্তৰ: লিপিৰ ক্ৰমবিকাশ হৈছিল গ্ৰন্থিলিপি, প্ৰকৃতাত্মক লিপি, চিত্ৰলিপি, ভাৱধ্বনিমূলক লিপি, ধ্বনিমূলক লিপি আদিৰে বৰ্তমান ৰূপ পাইছে। এই লিপিকেইখনৰ বিষয়ে তলত আলোচনা দাঙি ধৰা হ'ল। গ্ৰন্থিলিপি স্মৃতি সংৰক্ষণৰ বাবেই অনাখৰী জনসমাজত আমাৰ লোককৃষ্টিৰ ভিতৰুৱা কিছুমান কাৰ্য এতিয়াও চলি আছে। তাৰ ভিতৰত ৰুমাল, গামোচা, ৰছী আদি গাঁঠি বান্ধি থোৱা উল্লেখযোগ্য। মনৰ ভাৱ প্ৰকাশ কৰা এই পদ্ধতি পেৰু প্ৰদেশত পুইপ বা কিপাজ আৰু আমাৰ দেশত গ্ৰন্থিলিপি নামে জনা যায়। প্ৰতীকাত্মক লিপি ইয়াৰ পিছৰ পৰ্যায়ত প্ৰতীকাত্মক লিপিৰ আৱিষ্কাৰ হোৱা দেখা যায়। যুদ্ধকালীন অৱস্থাত বগা পতাকা উত্তোলনৰ জৰিয়তে যুদ্ধবিৰতি ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় পতাকা অৰ্ধনিৰ্মিত কৰিলে নেতৃস্থানীয় লোকৰ মৃত্যু ঘোষণা কৰা হয়। লোকসমাজত নৱজাতকৰ আগমনৰ কথা মাছ বা বিভিন্ন সামগ্ৰী বিতৰণৰ জৰিয়তে প্ৰকাশ কৰা হয়। প্ৰকৃতপক্ষে গ্ৰন্থিলিপি আৰু প্ৰতীকাত্মক লিপি স্মৃতি সংৰক্ষণৰ ব্যৱস্থা হ'লেও লিপিৰ বিকাশত ইয়াৰ গুৰুত্ব শূন্য বুলিব পাৰি। চিত্ৰলিপি দৰাচলতে চিত্ৰলিপিৰ পৰাহে লিপিৰ প্ৰকৃত ইতিহাস আৰম্ভ হয়। আদিম মানৱে অৰণ্যত বিচৰণ কৰোঁতে পৰ্বতৰ শিলত গছৰ পাত, বিভিন্ন জীৱ-জন্তুৰ চিত্ৰ অংকন কৰিছিল। সময়ৰ অগ্ৰগতিৰ লগে লগে এই চিত্ৰলিপিৰ পৰাই চিত্ৰলিপিৰ বিকাশ সাধন হয়। চিত্ৰলিপিৰ বিকশিত ৰূপেই হৈছে ভাৱলিপি। ভাৱধ্বনিমূলক লিপি এই লিপিৰ কিছু অংশ চিত্ৰলিপি, কিছু অংশ ভাৱমূলক লিপি আৰু কিছু অংশ ধ্বনিমূলক লিপি। মেছোপটেমিয়ামৰ, মিছৰ আদিৰ পুৰণি লিপি এই লিপিৰ নিদৰ্শন। আধুনিক চীনা লিপিও ইয়াৰ অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে চীন ভাষাত ফাং মানে নাও, স্থান আৰু বয়স কাৰ্য হয়। গতিকে স্থান বুজিবলৈ নাৱৰ লগত পৃথিৱীৰ আৰু বয়স বুজিবলৈ নাৱৰ লগত ৰেচমৰ চিত্ৰ আঁকিবলৈ লাগে। ধ্বনিমূলক লিপি প্ৰকৃত অৰ্থত ধ্বনিমূলক লিপিবোৰহে আধুনিক অৰ্থলিপিৰ তাৎপৰ্য বহন কৰে। এই স্তৰত অংকিত চিত্ৰৰ পৰিৱৰ্তে ভাৱ প্ৰকাশৰ উপযোগী কিছুমান সাংস্কৃতিক চিহ্ন ব্যৱহাৰ কৰা হয়, যিয়ে কিছুমান ধ্বনিৰ ইংগিত বহন কৰে। দেৱনাগৰী, আৰবী আদি এই লিপিৰ অন্তৰ্ভুক্ত। ধ্বনিমূলক লিপিবোৰক দুটা ভাগত ভাগ কৰা হৈছে, সেয়া হ'ল অক্ষৰ লিপি আৰু বৰ্ণলিপি। বৰ্ণলিপি হৈছে এই স্তৰৰ শেহতীয়া আৰু আটাইতকৈ উন্নত ৰূপ। ফিলিচিও ৰোমান আদি এই লিপিৰ অন্তৰ্গত। একোটা ধ্বনিৰ বাবে ইয়াত একোটিকৈ প্ৰতীক চিহ্নৰ ব্যৱহাৰ কৰা হয়। পৃথিৱীৰ উল্লেখযোগ্য লিপিসমূহৰ প্ৰকৃতপক্ষে চিত্ৰলিপি আৰু আক্ষৰিক লিপি নিম্নোক্ত লিপিবৰ্গৰ ফলশ্ৰুতি মাথোন। সেইবোৰ হ'ল চুমেৰিয়া, মিছৰীয়া, ক্ৰিটান, হিত্তি, চীনা, বেবিলিয়ন, প্ৰণ্ট এলিমিয়া, লেটিন আমেৰিকাৰ মায়া আৰু আজটেকীয় আৰু ভাৰতীয় সিন্ধু লিপি। ইয়াৰ উপৰিও পৃথিৱীৰ পুৰণি লিপিমালাৰ ভিতৰত বামুণমুখ লিপি উল্লেখযোগ্য। এনেদৰে আমি লিপিৰ বিকাশ সম্পৰ্কে আলোচনা কৰিব পাৰোঁ। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।